নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি এটা নতুন ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আপোনালোকৰ বাবে লৈ অহা ভিডিঅ'টো হৈছে সান্দহ ধান পানীত দিয়া। সান্দহ ধান পানীতটো কেনেদৰে দিয়ে সেই সম্পৰ্কে আপোনালোকৰ বাবে এই ভিডিঅ'টো মই আগবঢ়াইছোঁ। যিহেতু অসমীয়াৰ বাপতি সাহোন মাঘ বিহু আহি আছে আৰু মাঘ বিহুৰ বাবে প্ৰত্যেকজন অসমীয়াই ব্যস্ত হোৱা দেখিবলৈ পোৱা যায়। আৰু সেই মাঘ বিহুৰ সময়তে সান্দহ গুড়ি প্ৰয়োগৰ দেখা যায়। সান্দহ গুড়ি খাবলৈ দিয়া হয়। সেই সান্দহ গুড়িনো কেনেদৰে প্ৰস্তুত কৰা হয়, আচলতে প্ৰথম পৰ্যায়ৰ পৰা একেবাৰে শেষ পৰ্যায়লৈকে এই ভিডিঅ'টো আপোনালোকক দেখুৱাম। বৰ্তমান সময়ত প্ৰথম পৰ্যায়ত এই যি ধান আছে সেই ধানখিনি পানীত দিয়া হয়। সান্দহ ধান পানীত দিয়া বুলি কয়। কেনেকৈনো সান্দহ ধান পানীত দিয়ে সেই পদ্ধতিটো চাই লওঁ আৰু পিছৰ পৰ্যায়ত আপোনালোকক সান্দহ গুড়ি কেনেদৰে প্ৰস্তুত কৰা হয় সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়াম। প্ৰথম অৱস্থাত আমাক এটা গামলাৰ প্ৰয়োজন হয়, হেণ্ডেল গামলা। সেই গামলাটো বা কেৰাহী দিলেও হয়। আমি এটা হেণ্ডেল গামলা লৈছোঁ আৰু গামলাটো মাটিৰে লেপি লৈছোঁ যাতে সোনকালে পুৰি নাযায়, যাৰ বাবে এনেদৰে মাটিৰে লেপি লৈছোঁ। মাটিৰে লেপি লোৱাৰ পিছত ইয়াক ৰ'দত দি শুকুৱাই লৈছোঁ। শুকুৱাই লোৱাৰ পিছত যিটো চৌ আছিলে সেই চৌত পানী দিছোঁ। পানী দিয়াৰ পিছতে এনেদৰে আমি যিখিনি নিৰ্দিষ্ট ধান আছিল সেই নিৰ্দিষ্ট ধানখিনি দি দিছোঁ। নিৰ্দিষ্ট ধানখিনি পানীত দিয়াৰ পিছতেই যিটো চৌ আছে এই চৌত আমি জুই দি দিছোঁ আৰু এটা নিৰ্দিষ্ট সময়লৈকে আমি এই জুইখিনি এনেদৰে জুইটো এই যিটো চৌ ধানৰ চৌটো আছে সেই ধানৰ চৌত এনেদৰে দি থকা হয়। এনেদৰে যিটো ধানৰ চৌ আছিল সেই ধানৰ চৌটোত জুই এটা নিৰ্দিষ্ট সময়লৈকে দিয়া হয় যাতে সৰু সৰু এটা উতল আহে। সেই উতলটো অহাৰ পিছতে ধানখিনিৰ জুই নিদিয়া হয়। কিয় নিদিয়া হয় আপোনালোকক মই কৈ আছোঁ পুনৰবাৰ। এনেদৰে আপোনালোকে দেখিব যে যিটো ধানৰ চৌ আছে সেই ধানৰ চৌটোত এটা সৰু সৰু উতল আহিছে। প্ৰত্যক্ষ কৰিছে আপোনালোকে, এটা সৰু সৰু উতল আহিছে আৰু সেই উতলটো অহাৰ পিছতে ধান যিটো চৌ সেই ধানৰ চৌত জুই দিয়া বন্ধ কৰি দিয়া হয়। কিয় বন্ধ কৰি দিয়া হয় মই পিছৰ পৰ্যায়ত আপোনালোকক কৈ আছোঁ। বৰ্তমান ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আচলতে মায়েও যি ধানৰ জুইকুৰা আছিল সেই ধানৰ জুইকুৰা বৰ্তমান নুমুৱাই দিছে। প্ৰকৃতাৰ্থত ধানৰ জুইকুৰা নুমুৱাই দিয়াৰ প্ৰকৃতাৰ্থৰ অৰ্থ হৈছে যে আপোনালোকে দেখিলে যে যিটো উতল আহিল সেই উতলটোৰ পিছতে ধানৰ জুইকুৰা নুমুৱাই দিয়া হয় আৰু এটা ৰাতিৰ বাবে সেই ধানখিনি পানী দি থৈ দিয়া হয়। আৰু থৈ দিয়াৰ পিছতে পিছদিনাখন পুনৰবাৰ এই যি ধানখিনি আছে সেই ধানখিনি জুই দিয়া হয়। যিটো চৌ পতা হয় সেই চৌত জুই দিয়া হয় আৰু ধানখিনি ফাটিবৰ যিমান সময়লৈকে নাফাটে সিমান সময়লৈকে জুই দি থকা হয়। আৰু জুই দিয়াৰ পিছত ধানখিনি ফটাৰ পিছত ৰ'দত শুকুৱাই দিয়া হয় আৰু ৰ'দত শুকুৱাৰ পিছতেই মিলত নি ধানখিনি কুটোৱা হয় আৰু কুটোৱাৰ পিছত যি ঢেঁকী আছে সেই ঢেঁকীত খুন্দি সান্দহ গুড়ি প্ৰস্তুত কৰা হয়। এটা সম্পূৰ্ণ দীঘলীয়া প্ৰচেছ বুলি ক'ব লাগিব আৰু সেই দীঘলীয়া প্ৰচেছটো আপোনালোকক দেখাবলৈ যাওঁতে বহুত দীঘল হ'ব ভিডিঅ'টো। সেইবাবে মই এই ভিডিঅ'টো দুটা পাৰ্টত আপোনালোকক দেখুৱাম। আজিৰ ৰাতিৰ আৰু কাইলৈ এটা পাৰ্ট হ'ব আৰু পিছৰ পৰ্যায়ত সান্দহখিনি কেনেদৰে মিলত ধান কুটাই আৰু ঢেঁকীশালত কেনেদৰে সান্দহখিনি খুন্দা হয় সেই সম্পৰ্কে আপোনালোকক দেখুৱাম। আজিৰ ভিডিঅ'টো দেখুৱাইছোঁ যে আপোনালোকক ধানখিনি অলপ সময়ৰ বাবে জুইত উতলোৱা হ'ল। উতল অহাৰ পিছত জুইকুৰা নুমুৱাই দিয়া হ'ল আৰু আজিৰ ৰাতিটো এনেদৰে ধানখিনি থৈ দিয়া হ'ব আৰু কাইলৈৰ দিনত পুনৰবাৰ এই যি ধানখিনি আছে ধানখিনি জুই দিয়া হ'ব আৰু জুই দিয়াৰ পিছতে ৰ'দত শুকোৱা হ'ব। এই ভিডিঅ'টো আপোনালোকক দেখুৱাম। প্ৰকৃতাৰ্থত দুটা পাৰ্ট হ'ব আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কিয়নো বৰ্তমান সময়ত যদি আমি চাওঁ তেনেহ'লে ধান পানীত দিয়া এনেদৰে সান্দহ প্ৰস্তুত কৰা এই যি অসমীয়া সমাজৰ এটা পৰম্পৰা সেই পৰম্পৰাটো হেৰাই যাবলৈ অকণমান ধৰিছে আৰু সেই পৰম্পৰা ধৰি ৰখাৰ ক্ষেত্ৰত এই যি ইউটিউবৰ ভিডিঅ'টো মই বনোৱাৰ চেষ্টা কৰিছোঁ, সেইবাবে সকলোকে চাবলৈ অনুৰোধ জনাইছোঁ। এনেদৰে ধানখিনি এটা ৰাতি চৌটোত থৈ দিয়াৰ উদ্দেশ্যটোৱে হৈছে যে ধানখিনি কোমলিবৰ বাবে এই যিটো চৌ আছে সেই চৌটোত পানী দি এনেদৰে ৰাখি থোৱা হয় এটা ৰাতি। প্ৰকৃতাৰ্থত ধানখিনি কোমলিবৰ বাবে এনেদৰে থৈ দিয়া হয়। নমস্কাৰ, সুপ্ৰভাত জনাইছোঁ সকলোকে। আৰু কালিৰ যিখিনি ধান ৰাতিটো পানীত দি থোৱা আছিল সেই ধানখিনি পুনৰ
যিটো চৌ আছিল সেই চৌটোত পুনৰ আজি জুই দিয়া হৈছে আৰু জুই দিয়াৰ পিছতে ধানখিনি উতলোৱা হৈছে আৰু ধানখিনি ফাটিছে, কিছু ফাটিছে আৰু অলপ সময়ৰ পিছতে ধানখিনি ফাটি হৈ যাব আৰু তাৰপিছতে জুই নিদিয়া হ'ব আৰু ইয়াৰ পিছতে ধানখিনি ৰ'দত শুকাবৰ বাবে মেলি দিয়া হ'ব। ধানখিনি আপোনালোকক কেনেদৰে ফাটিছে সেই সবিশেষ আপোনালোকক এই মুহূৰ্তত দেখাম। মই শুই উঠাৰ পূৰ্বেই মায়ে কালি যিখিনি ধান আছিল সেই ধানখিনিৰ চৌটো আছিল সেই চৌত জুই দিলে আৰু বৰ্তমান ধানখিনি কিছু অংশ ফাটিছে। মই যদি জুম কৰি দেখাব পাৰোঁ আপোনালোকে তেতিয়া প্ৰত্যক্ষ কৰিব যে যিখিনি ধান আছিল এই ধানখিনি প্ৰত্যেকটো ধানেই এনেদৰে ফাটিছে আৰু ফটাৰ পিছতেই এই যিখিনি ধান আছিল সেই ধানখিনি কাঢ়ি থোৱা হয়, একোটাকৈ বাঁহৰ পাচিত কাঢ়ি থোৱা হ'ব। সেয়াও আপোনালোকক দেখাম যে এই যিটো ধানৰ চৌ আছিল সেই চৌটোৰ পৰা এনেদৰে যিখিনি ধান আছিল সেই ধানখিনি বাঁহৰ যিটো খৰাহী সেই খৰাহী তেনেদৰে টুকি থোৱা হয়, কিয়নো ধানখিনি যাতে নিজনি হ'বৰ বাবে, ধানখিনিৰ পৰা পানীটো ওলাই যাবৰ বাবে এনেদৰে একোটাকৈ বাঁহৰ খৰাহীত ধানখিনি টুকি লোৱা হয় সেই চৌটোৰ পৰা। আৰু ধানখিনি কিছু নিজনি হোৱাৰ পিছতে সেয়া ৰ'দত এখন তিৰপালত তেনেদৰে ধানখিনি মেলি দিয়া হৈছে শুকাবৰ বাবে আৰু শুকোৱাৰ পিছতেই এই ধানখিনি মিলত কুটাবৰ বাবে নিয়া হ'ব। এই ভিডিঅ'টো আপোনালোকক দেখাম আৰু এই ভিডিঅ'টো এনেদৰে এতিয়া ধানখিনি ৰ'দত মেলি দিয়া হৈছে যাতে শুকাবৰ বাবে। ভিডিঅ'টোৰ শেষত আন এটা কথা আপোনালোকক জনাই থওঁ যে আপোনালোকে ভিডিঅ'টো দেখিলে যে সমগ্ৰ ভিডিঅ'টোত সান্দহ ধান পানীত দিয়া প্ৰতিজন অসমীয়াই বিহুৰ পূৰ্বতে 15-20 দিন বা এমাহৰ আগতে সান্দহ ধান পানীত দি থৈ দিয়ে। কাৰণটো হৈছে যে যাতে বতৰে বিঘিনি নঘটায়, কিয়নো বতৰৰ কথা ক'ব নোৱাৰি, কেতিয়া ৰ'দ দিয়ে কেতিয়া বৰষুণ দিয়ে। তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে প্ৰতিজন অসমীয়া সচেতন হৈ থকা দেখিবলৈ পোৱা যায়, প্ৰস্তুত হৈ থকা দেখিবলৈ পোৱা যায় আৰু সেইবাবেই বিহুৰ সময়লৈকে থৈ নিদি তাৰ পূৰ্বেই এমাহ 20 দিন বা 15 দিনৰ আগতে এনেদৰে সান্দহ ধান পানীত দিয়া পৰিলক্ষিত হয়। আৰু দ্বিতীয়টো ভিডিঅ' আপোনালোকক মই বিহুৰ সময়ত আগবঢ়াম। এইটো প্ৰথম পাৰ্ট চাব আৰু অন্য যিসমূহ ভিডিঅ' চাই থাকিবৰ বাবে আপোনালোকে মোৰ এই যি চেনেলটো আছে সেই চেনেলটোত লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু যদি ভাল পায় তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।